আমাৰ প্ৰমোদ বড়োৰ ওপৰত বহুত কি বুলি কয় আশা আছিলে। এখেতে ষ্টুডেণ্ট লিডাৰ হয়। আমি অন্য লিডাৰ বা অন্য লিডাৰৰ পৰা আমি এনেকুৱা আশা কৰিব নোৱাৰোঁ যোনটো আমি প্ৰমোদ বড়ো ডাঙৰীৰ পৰা পাৰোঁ। যেহেতু এখেতে বহুত দিনৰ পৰা ষ্টুডেণ্টৰ লগত বা স্কুল মিডিয়াম বা কি বুলি কয় এডুকেশ্যনৰ ছেক্টৰত কাম কৰি আহিছে ষ্টুডেণ্ট লিডাৰ হিচাপে। এখেতে জানে আৰু জানাৰ কাৰণে আমি এখেতক ইয়াৰ যিখিনি প্ৰব্লেম হয় স্কুলৰ বা টিচাৰৰ এইটো অতি সোনকালে সলভ কৰি দিব লাগে বা টিচাৰ এপইণ্টমেণ্টটো কৰি দিব লাগে। আৰু BTRত অসমীয়া হওক বা বড়ো মিডিয়ামে হওক দুয়োটা আমাৰ স্কুলবিলাক অলপ ভালকৈ চলাকৈ ঠিক কৰি দিয়াটো আমি বিচাৰোঁ। আজিলৈকে আমি মাৰ্কশ্বিট পোৱা নাই আৰু কেছৰ অলপ হেৰি আছিলে, সেইটো আমি সলভ হোৱা বুলি গম পাইছোঁ। আৰু কোৰ্টত এইটো উকিলে কৈছিলে মানে এইটো উকিল মানে জাজে কৈছিলে মানে এইটো মাৰ্কশ্বিটটো প্ৰদান কৰিব পাৰিব বুলি। এতিয়ালৈ কিন্তু আমি পাব পৰা নাই। প্ৰথমে ধন্যবাদ জনালোঁ আজি এই মিডিয়া প্ৰেছ মিটটো অলপ ক'বৰ কাৰণে, আমাক সুবিধা দিয়াৰ কাৰণে। অল BTR TET কোৱালিফাইড এছ'চিয়েশ্যনৰ পৰা মই BTR TET ৰিক্ৰুটমেণ্টৰ বিষয়ে অলপমান BTR প্ৰশাসনক জনাবলৈ বিচাৰিছোঁ বা আমি আমাৰ সুবিধাখিনি অলপ ক'ব বিচাৰিছোঁ। যিহেতু আমি জানো অসমত আজিলৈকে TET কোৱালিফাইড যোনবিলাক প্ৰাৰ্থী আছে এওঁলোকৰ কাৰণে বহুতবাৰ 3বাৰ 4বাৰ কৈ টিচাৰ ৰিক্ৰুটমেণ্ট হৈ গ'ল। কিন্তু আজি BTRত আমি দেখিবলৈ পোৱা নাই। মানে 3বাৰ 4বাৰ অসমত হৈ গ'ল কিন্তু BTRত হোৱা নাই। তাৰমানে কি BTRত ভেকেণ্ট পোষ্ট নাই নেকি? BTR স্কুলত টিচাৰৰ আমদানি আছে নেকি? এইটো এটা কুৱেশ্যন হয় মানে। সেইকাৰণে আমি শুনিবলৈ পাই আছোঁ BTRত কি হয় SIও এপ্ৰুভ বা বহুত বছৰে মানে অসমত চৰকাৰে মানে এপ্ৰুভ কৰি দিয়া নাই। তো সেইকাৰণে আমি অসম চৰকাৰকো অনুৰোধ জনাওঁ মানে BTR চৰকাৰে যোনটো SIও এপ্ৰুভ কৰিবলৈ পঠাইছে সেইটো মানে এপ্ৰুভ কৰি দিব লাগে। আৰু BTRত অতি সোনকালে যিমানখিনি স্কুলবোৰত এছামিছ মিডিয়াম হওক বা বড়ো মিডিয়াম হওক তাতে বহুত কেণ্ডিডেট আমাৰ কোৱালিফাইড কেণ্ডিডেট আছে। 15,000 না 19,000তকৈ বেছি কেণ্ডিডেট বড়ো মিডিয়াম না এছামিছ মিডিয়াম ইভেন হিন্দী মিডিয়াম ন। সেইকাৰণে সেইখিনি কেণ্ডিডেটৰ ভৱিষ্যত কথা চাই পেলাই BTR প্ৰশাসনে বা অসমে আমাৰ এই টিচাৰৰ যি প্ৰব্লেম বা স্কুলৰ যি প্ৰব্লেম ছিংগল টিচাৰ হওক বা অন্যান্য অসুবিধাখিনি চাই কিনে আমাক TET ৰিক্ৰুটমেণ্টটো অতি সোনকালে কৰাটো আমি অনুৰোধ জনাইছোঁ। আৰু বাকীখিনি প্ৰব্লেমটো বহুতেই জানে আৰু দেখিবলৈ পাইছে। সেইকাৰণে এইটো এটা নৰ্মেল প্ৰব্লেম নহয় যাৰ দ্বাৰা আমাৰ কি হয় হিউমেন ৰিচোৰ্চ বা হিউমেন ডেভেলপমেণ্টটো হয় না। য'ত আমাৰ গ্ৰাউণ্ড লেভেল বা ফাউণ্ডেশ্যনটো ঠিক নহয়, আমি ওপৰত হায়াৰ ছেকেণ্ডাৰী হওক বা কলেজ লেভেলত হওক আমি কোৱালিটি এডুকেশ্যন বিচাৰি কি লাভ হ'ব না। সেইকাৰণে মই এইখিনি অনুৰোধ কৰিছোঁ যাতে আমাৰ BTR চৰকাৰ বা অসম চৰকাৰ আৰু এটা কথা আজিৰ এই প্ৰেছ মিটৰ দ্বাৰা মই জনাবলৈ বিচাৰিছোঁ, আমি অতি দুখিত বা কি বোলে আমি অলপ দুখিত মানে আমি BTR TET দিলোঁ, দিয়াৰ পিছত ৰিজাল্ট ঘোষণা হ'ল, তাৰপিছতো আমি মাৰ্কশ্বিট বা চাৰ্টিফিকেট এতিয়ালৈকে প্ৰদান কৰা হোৱা নাই। যিহেতু সেৱাই আমাৰ TETৰ এক্সামটো কণ্ডাক্ট কৰিছিলে, সেইকাৰণে ইয়াৰ বিষয়ে অলপ সেৱাই হওক বা অসম চৰকাৰে হওক আমাৰ চাৰ্টিফিকেটটো দি পেলাই ৰিক্ৰুটমেণ্ট প্ৰচেছটো অতি সোনকালে কৰিবলৈ মই দুয়োখন চৰকাৰক অসম চৰকাৰ বা আমাৰ BTR চৰকাৰক অনুৰোধ কৰিম। থেংক ইউ। এপ্ৰিলত হৈছিলে আৰু ৰিজাল্ট ঘোষণা হৈছে 15 জুনত আমাৰ ৰিজাল্ট। আজিলৈকে আমি মাৰ্কশ্বিট পোৱা নাই আৰু কেছৰ অলপ হেৰি আছিলে, সেইটো আমি সলভ হোৱা বুলি গম পাইছোঁ। আৰু কোৰ্টত এইটো উকিলে কৈছিলে মানে এইটো উকিল মানে জাজে কৈছিলে মানে এইটো মাৰ্কশ্বিটটো প্ৰদান কৰিব পাৰিব বুলি। এতিয়ালৈ কিন্তু আমি পাব পৰা নাই। সেইকাৰণে আমি অনুৰোধ জনাইছোঁ যিহেতু জাজে কৈছে কি বুলি কয় চাৰ্টিফিকেটটো দিব পৰা যায়, দিব লাগে। এটা বহুত দিন হৈ গ'ল। চৰকাৰৰ এইটোৱে অনুৰোধ। চাওক আমাৰ প্ৰমোদ বড়োৰ ওপৰত বহুত
কি বুলি কয় আশা আছিলে, এখেতে ষ্টুডেণ্ট লিডাৰ হয়। আমি অন্য লিডাৰ বা অন্য লিডাৰৰ পৰা আমি এনেকুৱা আশা কৰিব নোৱাৰোঁ যোনটো আমি প্ৰমোদ বড়ো ডাঙৰীৰ পৰা পাৰোঁ। যেহেতু এখেতে বহুত দিনৰ পৰা ষ্টুডেণ্টৰ লগত বা স্কুল মিডিয়াম বা কি বুলি কয় এডুকেশ্যনৰ ছেক্টৰত কাম কৰি আহিছে ষ্টুডেণ্ট লিডাৰ হিচাপে, এখেতে জানে। আৰু জানাৰ কাৰণে আমি এখেতক ইয়াৰ যিখিনি প্ৰব্লেম হয় স্কুলৰ বা টিচাৰৰ, এইটো অতি সোনকালে সল্ভ কৰি দিব লাগে বা টিচাৰ এপইণ্টমেণ্টটো কৰি দিব লাগে। আৰু BTRত অসমীয়া হওক বা বড়ো মিডিয়ামে হওক দুয়োটা আমাৰ স্কুলবিলাক অলপ ভালকৈ চলাকৈ ঠিক কৰি দিয়াটো আমি বিচাৰোঁ।